ঐ মোহন উঠ আকৌ ৰাতিপুৱালে ইমান দেৰিলৈকে শুই থাকে নে? মালিক ৰ'ব না আৰু অলপ শুই লওঁ। একদম ৰাতি সপোন এটা দেখি আছিলো, কিয় উঠাই দিলে? ৰ'ব মালিক আৰু অলপ শুই লওঁ। কি কেলে উঠাই দিলে? আজি কেই তাৰিখ পাহৰিলি নি? হে বছ, আজি কেই তাৰিখ নো? মই একদম পাহৰি থাকিলো। কেলে? আজি 25 তাৰিখ আকৌ চানডে। মালিক আজি ফুটবল খেল চাবলৈ যাম কৈছিলে নহয়, যাব নাই? হেৰা মূৰ্খ, সেইবাবেতো উঠাই আছো। ৰ'ব নাগেশ দা, মই এতিয়াই ওলাই লওঁগে ফৰ্চকে। চাহ হয়, ল'ৰাৰ গাত উগুল থুগুল লাগিলে। এতিয়া নাই হোৱা নহয় ওলাবলৈ, এতিয়াও 2 ঘণ্টা সময় আছে। হয় নে? মই ওলাবলৈ হ'ল বুলিহে ভাবিছিলো, নাই হোৱা তাৰমানে ন? নাই হোৱা। ঐ মোহন শুনচোন, কালি ৰাতি খোৱা বাচন দুটামান আছে, ধুই থবি, লগতে আহি বাথৰুমতো চুইপাৰ মাৰি দিবি। মই বুধেশ্বৰহঁতৰ ঘৰৰ পৰা আহো, ওলাইছেনে চাই আহোগে। চাল্লা অকল মোকে কাম কৰিবলৈ দি থাকে, নিজে হলে এটাও নকৰে। ঐ পেলকু, কি কলি আকৌ এবাৰ কচোন। তো জানেই মই ISL চাবলৈ বুধেশ্বৰহঁতে গোটেইবোৰে ওলাইছে, মই ঘৰত অকলে মাখি মাৰি থাকিম নি? চাল্লা জাংগীয়া পেণ্ট কিনিবলৈ পইচা নাই, সি আকৌ ISL চাবলৈ যায়, কোনে দিব পইচা? কেলে? মোৰ মৰমৰ পাপাটো আছে নহয়, তুমি দিবা আকৌ পইচা, দুটাই লগতে যাম। হয় নে? 2 বছৰ ধৰি তোৰ বাপেৰ ডালে ফাটা জাংগীয়া পিন্ধি আছে, গোটেই ডিছকালাৰ হৈ গ'ল, সি আকৌ ISL চাবলৈ যায়। আইঅ কৃষ্ণ, মৰিলো। মই হলে নিব নোৱাৰো দেই তোক। নহব, মোক নিবই লাগিব। মই আজিলৈকে ISL ওচৰৰ পৰা চাবই পোৱা নাই, ব'লা না পাপা। ISL চাবি নি? মোবাইলতে চাওঁ দুটাই। ফিয়তে মোবাইলত পাওঁতে পইচা দি চাই নে? নালাগে পইচা সোপা খৰচ কৰিবলৈ। ৰহ, মই মোবাইলত চাৰ্চ কৰি দিওঁ, আহি যাব ফচকে। হিৰ' ইণ্ডিয়ান ছুপাৰ লীগ, আহি যা। আহিলে ঐ পেলকুৱা, সোনকালে আহ। নাচাওঁ মই মোবাইলত, তুমি নিজে চোৱা। ৰত্নেশ্বৰ দা, ৰত্নেশ্বৰ দা, ঘৰত আছেনে? কোন নাগেশ্বৰ নি? আহা সোমাই আহা, আমি চোফাতে বহি আছো। আপুনি বাতৰি পঢ়ি আছে, পিছে অনলাইন টিকেট কাটিলে নাই? অনলাইন টিকেট কাটিবলৈ নাজানো নহয়, সেইবাবে নাকাটিলো। বাদ দিয়া আৰু, তাতে গৈ কাটিম। 7:30 পৰা আছে খেলখন। মজা, আমাৰ এই গাধাটোক দেখা নাই যে, দোকান পঠিয়াইছে নি? নাই নাগেশ্বৰ, ক'তনো দোকান পঠাবা, শুয়ে উঠা নাই, 7টা বাজি পাৰ হ'ল। বাপেকে ইমান উঠালে, নাই নুঠিলে, ইকাটি কৰি আকৌ শুই থাকিলে। হয় নে? ৰ'ব, মই তাক 1 মিনিটত গৈ 2 মিনিটত উঠাই আছো, খালি আপুনি মোৰ বাবে চাহ একাপ বনাওকগে। ঠিক আছে। চালা, ৰাস্তাত আহি থাকোতে মুখতে গোবৰুৱা এজনী সোমাই গ'ল, মুখখন এতিয়াও গু গোন্ধাই আছে। আইঅ কৃষ্ণ, ইয়াৰ অৱস্থাই নাই, ইমান লালকাল টোপনি। ঐ বুধেশ্বৰ, উঠা আকৌ, ইমান দেৰিলৈকে শুই থাকে নি? ৰদ আহি মূৰৰ ওপৰ পালেহি। ৰ'ব না আৰু অলপ শুই লওঁ। ইমান ধুনীয়া সপোন এটা দেখি আছিলো মিতালীৰ। আইঅ নেগৰা, মিতালীকে সপোনত দেখে, বেছি দিন নাই আৰু, লৰাই মাল উঠাই দিব যেন পাইছো। ঐ বুধেশ্বৰ, আমি গুৱাহাটীত ISL চাবলৈ যাম বুলি কথা পাতিছিলো যে, আজিয়ে যাম, থাক নহলে নাযাও যদি শুই থাক। ISL চাবলৈ যাব নি? যাম, ময়ো যাম, ৰ'ব ওলাইছোগে। দীঘলী পুখুৰীৰ ওপৰত দেহা ঐ, দলং হ'ব ভাৰবেজ, বৰখাপাৰা ষ্টেডিয়ামলৈ দেহা ঐ, স্কুটাৰ লৈ পোনাই দিম। বৰ মজা লাগিছে বে, পাপা ভাগৰ স্কুটাৰখন চলাই একদম আলিয়া ভট্টৰ দৰে ৰাপচি হৈ আছে। দাদা চাইড দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। দেখিলে আজিকালিৰ জেনেৰেশ্যন অলপো লাজ শৰম নাই দেই, হেণ্ডচাম মানুহ দেখিলে লাইন মাৰিব বিচাৰে। পাপা ৰখোৱা। কেলে, হাগা লাগিছে নি? নহয় পাপা, হাগা লাগা নাই, একদম জোৰে মোটাহে লাগিছে। ৰখোৱা সোনকালে, নহলে পেনতে যাব। হেট পেলকো টিপা মাৰি থ, পালোৱে আৰু, বেছি দূৰ নাই। আইঅ কৃষ্ণ, পেনতে যাব বোলো, ৰখোৱা। গলেও যাক, হাগিছ এটা কিনি দিম। নাগেশ্বৰ আহা, উঠি লোৱা। AC লগাই থৈছে ন, ইমান ঠাণ্ডা। যাৰ গতি উঠি গৈছে। নাগেশ্বৰ, AC টো অফ কৰি দিওঁ নি? অফ কৰিব নালাগে, খালি সেই টেম্পাৰেচাৰটো অলপ বঢ়াই দিয়ক।
চোৱাচোন এতিয়া ঠিক আছেনে? এতিয়াহে পাৰফেক্ট হৈছে। বহাবও নালাগে, কমাবও নালাগে, ইমানতে থৈ দিয়ক। নাগেশ্বৰ দাই ৰাতিপুৱা কি খালে? ৰাতিপুৱা নে? ৰাতিপুৱা মই খালোঁ শগুন ভাজি। আইঅ বটি। আৰু তুমি? মই মেগী। মাখি, কোন আহিলে অ? নাজানো কোন আহিলে, চাচোন ভালকে। ভাইটিহঁত, কি কৰিছা তোমালোকে ইয়াত? মাতটো দেখোন চিনাকি চিনাকি লাগিছে। নাগেশ্বৰ দা নি? ময়ে হয়। আচ্ছা নাগেশ্বৰ দা, আমি সেই দোকানলৈ যাওঁ, আপুনি কৰবালৈ যায় নেকি? আকনো মই মোহন আৰু বুধেশ্বৰহঁতৰ পৰিয়ালটো মিলি ফুটবল খেল চাবলৈ ওলাইছো, ISL। ৰিয়েলি? নাগেশ দা, আমাৰ দুটাকো লৈ যাওক ন আপোনালোকৰ লগতে। আমি ওচৰৰ পৰা ISL চায়ে পোৱা নাই। ভাইটিহঁত যাব পাৰিলাহেঁতেন, কিন্তু চিট খালী নাই যে কেনেকে যাবা? হ'ব দিয়া, বেলেগ কেতিয়াবা লৈ যাম। গাড়ী ডিগ্গিত সোমাই যাওঁ যদি উঠি ল। বুধেশ্বৰ চাল্লা, তোক চাপৰি লাগিছে। দেখিলে ইমান এটিটিউড, তাকো ঝাটকা এটা দি আছো। দাদাসকল আহক আহক, টিকেট লৈ লওক, টিকেট। অলপ পিছত ষ্টেডিয়াম ফুল হ'ব। হৰি, ষ্টেডিয়াম ফুল হ'বলৈ হ'লেই নে? আকনো দাদা তামাম চেলিং। ৰাতিপুৱাৰ পৰা টিকেটত ষ্টাম্প মাৰোতে হাত দুখন মেচা হৈ গৈছে। হয় নে? পিছে কি কি টিকেট আছে? গ'ল্ড আছে, চিলভাৰ আছে, প্লেটিনিয়াম আছে, ডায়মণ্ড আছে, ব্ৰঞ্জ আছে। কোনটো লাগিব? আমাক সেই ব্ৰঞ্জকে দিয়ক 4টা। আৰে দাদা, ব্ৰঞ্জ নল'বা, একদম ভচমীয়া টিকেট, অকল মাথাকেইটাহে দেখিব। গ'ল্ড লৈ লওক, 1200 টকাকে পৰিব। ফুলন দেৱী, ইমান দাম দাদা, কম নহ'ব নি? নাই দাদা, কম নহ'ব, বেছিহে হ'ব। দি দিয়ক 4টা ফচকে উলিয়াই 4800 হ'ব। বাকী আমাৰ এই বুধেশ্বৰৰ কোলাতে বহিব। নহ'ব পাপা, মই কোলাত নবহো, মোকো টিকেট লাগিব। সেইত ল'ৰা, পেনা নাথাকিবিচোন। 1200 টকা বাচিছে, যাওঁতে মস্তিকে ধাবাত সোমাই ছাগলী মাংসৰ লগত ভাত খাই যাম। নহ'ব পাপা, মই ছাগলী মাংস নাখাওঁ, ইমান গাখীৰ গোন্ধাই। মই গাহৰি মাংসহে খাম। তাকি নাকত থাকি ৰুম্বা। পাপা, সেইফালে চোৱা, টিম আহি গ'ল। সেইটো চোৱা, পাৰ্থিৱ গগৈ। পাৰ্থিৱ, আজি পুৰা ফালি দিবি দেই, পানী খুৱাই দিবি এহেঁতক। মই এইফালে আছো, এইফালে নহয় ওপৰত। অল দা বেষ্ট। বুধেশ্বৰ, কেনেকুৱা লাগিছে? নাগেশ দা, বম মজা লাগিছে। নৰ্থ ইষ্টে গোল দিলেতো আৰু মজা লাগিব। দিব, কেলে নিদিব? 3 গোলমান দিব, চাই থাকা। মোহন, পটকে ব্লগ এটা বনাই দেচোন, মোৰ অলপ অসুবিধা হৈছে মানে। ৰ'ব মালিক, এতিয়াই বনাই আছো। তো দস্তিসকল, আমি আহিলো গুৱাহাটীলৈ ফুটবল খেল চাবলৈ। আপোনালোকে দেখিবলৈ পাইছে, আগফালে নাগেশ্বৰ দা বহি আছে, লগত আছে কোচত বুধেশ্বৰ। আজিৰ ভিডিঅ'টো একদম ৰাপচি হ'বলৈ গৈ আছে, গতিকে আপোনালোকে শেষলৈকে চাই থাকক। নিচে দিলে গোল। নহ'ল। কি যে কৰিছে নহয়, ইমান ধুনীয়া এটা চান্স পাইছিল, তাকো মিছ কৰি দিলে। পাছ দিব লাগে। ফাউল, ৰিফাৰী তাক ৰেড কাৰ্ড দে। চাল্লা ডাইৰেক্ট মাৰিছেহি। মই পাব লাগিছিল তাক, বেক কিক মাৰি দিলো হয়। ইয়াহু, গোল। মজা। আকৌ গোল দিলে পাৰ্থিৱ গগৈয়ে। তেন্তে দস্তিসকল, বাই বাই, ছাবস্ক্ৰাইব।